নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে খবৰ নিশ্চয় ভাল। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ দহি বটা একদম সহজ পদ্ধতি। আৰু আগতে এটা ভিডিঅ' দিছোঁ মই, আপোনালোকে চাব পাৰিব মোৰ চেনেলত গৈ। আৰু আপোনালোকে মোৰ চেনেলত যদি নতুন তেনেহ'লে মোৰ চেনেলটো লাইক, কমেণ্ট আৰু শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আগতে যিটো মই ভিডিঅ' দিছোঁ সেই ভিডিঅ'টোতকৈ আজি মানে ডিজাইনটো অলপ বেলেগ দহি বটা, কিন্তু পদ্ধতিটো একেই হয়। কিন্তু আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আপোনালোকে যদি দহি বাতিবলৈ ঘৰতে একদম কম সময়তে বিচাৰে তেনেহ'লে মোৰ এই পদ্ধতি ইউজ কৰি চাব এবাৰ। এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰোঁ, চাই থাকিব শেষলৈকে। বলগতে ষ্টাৰ্ট কৰোঁ। প্ৰথমতে মই লৈ লৈছোঁ এইটো ৰঙা সূতা, এইটো হৈছে মুগা সূতা। এই দুটা নেচা হয় আৰু এই দুটা গুলি, দুটাৰ লগত বান্ধিবলৈ দহিখিনি। আপোনালোকে যিকোনো সূতা দোকানতে যদি দহি সূতা বুলি কয় তেনেহ'লে এনেকুৱা সূতাৰ নেচাটো দিব। আৰু ইয়াত এক নেচা থাকে, দহি বাতিবলৈ ভাল হয় কাৰণ বেছি হ'লে দহিখিনি দেখি ভাল লাগে। আৰু 2-3খন চাদৰো দহি বাতিব পাৰি, সেইকাৰণে মই এইটোৱে আনো। প্ৰথমতে নেচাটো কাটি ল'লোঁ, দেখিছে নহয়। এতিয়া মুগা সূতাটো আৰু ৰঙা সূতাটো একে সমান চাইজত মই কাটি ল'ম। বহুত বেছি দীঘলো নহয়, বহুত বেছি চুটিও নহয়। তাৰপিছত কাটি ল'লোঁ। ৰঙাটো আৰু মুগাটো একে সমান চাইজতে কাটিম। এইকেইটা দি দহি বনাম, তাৰ কাৰণে কাটি লৈছোঁ মই। মোৰ পদ্ধতিটো অকণমান বেলেগ। মই ডাইৰেক্ট চাদৰখনতে বান্ধি নিদিওঁ, দহিটো এক্সট্ৰাকৈ এনেকৈ বনাই পেলাই চাদৰত চিলাই দিওঁ। চাদৰখন চাই সূতা কাটোঁ। চাদৰখন যদি বেছি বহল হয় তেনেহ'লে সূতা বেছি লাগে, আৰু ঠেক হ'লে কম লাগে। তেনেকৈ অনুমানতে মই সূতা জোখত কাটি লওঁ। আৰু এয়া চাওক, প্ৰথমতে আপোনালোকক মই মুগা ৰঙৰ সূতাটোৰ দহি বনাই দেখুৱাইছোঁ, দেখিছে নহয়। সেই বেছিকৈ ল'ব নালাগে, অকণমান এটা দহিৰ জোখত মানে সূতাখিনি এনেকৈ লৈ এনেকৈ মেৰিয়াই টানকৈ ধৰি, পূৰা টানকৈ ধৰি লৈ এতিয়া সেই মই যে আপোনাক দেখুৱাইছিলোঁ গুলি সূতাটো, এই গুলি সূতাটো দিয়ে মানে পূৰা মেৰিয়াই দিব লাগিব টানকৈ, যাতে খুলি নাযায় বা ঢিলা হৈ নাযায়। এয়া চাওক, মেৰিয়াই পূৰা গাঁঠি মাৰি দিছোঁ। 5-6বাৰমান মই ভালকৈ টানকৈ মেৰিয়াই ল'লোঁ। তাৰপিছত এতিয়া গাঁঠিও মাৰি লৈছোঁ একদম 5-6বাৰ ভালকৈ টানকৈ। এতিয়া এই আৰু সূতাখিনি এনেকৈ এক্সট্ৰা যদি ওলাই থাকে কাটি দিব লাগে। আৰু দহি তলফালে যদি কিবা অলপ সূতা ওলাই থাকে কাটি দিব লাগে ধুনীয়াকৈ সমানকৈ। আৰু জোখত হৈ গ'ল চাওক। মই বৰ বেছি দীঘলো বনোৱা নাই, বৰ বেছি চুটি বনোৱা নাই, জোখত বনাইছোঁ। আৰু তাৰপিছত এয়া চাওক, আকৌ ৰঙাটো লৈছোঁ। ৰঙাটো এনেকৈ আগৰটোৰ নিচিনাই মেৰিয়াই পূৰা সূতাটো অকণমান লৈ টানকৈ আৰু বান্ধি দিছোঁ গুলি সূতা দি মানে বান্ধিব লাগিব, নহ'লে সেইটো সূতা দি বান্ধিলে খোল খাই যাব পাৰে, ঢিলা হৈ যাব পাৰে, সেইটো বেছি টান নাথাকে। সেইকাৰণে মই গুলি সূতা দি বান্ধো টানকৈ পূৰা। কাৰণ কাপোৰবোৰ পিছত যদি ধুই দিয়া হয় দহিখিনি মানে খুলি পৰি যায়, তাৰ কাৰণে মই পূৰা টানকৈ আৰু বান্ধি দিওঁ দহিবোৰ, পাছত খুলি নপৰে যাতে। চাওক, দুটা দহি হৈ গ'ল। মই আপোনালোকক দেখুৱাইছোঁ, ৰঙা এটা মুগা এটা, দুটা সমান চাইজত কাটি লৈছোঁ ধুনীয়াকৈ। তেনেদৰে মই দহিখিনি বনাই লৈছোঁ। অলপ স্পীডত দেখুৱাই দিছোঁ কাৰণ ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ। আপোনালোকক যিহেতু দুটা দেখুৱাই দিছোঁ কেনেকুৱা কৰিব লাগিব। তাৰপিছত এয়া চাওক, মুগা ৰঙা দহিখিনি বনাই হৈ গৈছে। এতিয়া এই হালধীয়া চাদৰখন দেখিছে, এই হালধীয়া চাদৰখনতে এই সূতা দহিখিনি মই এতিয়া লগাই দিম, চিলাই দিম। আচলতে দহি বটাটো বহুত বেছি সহজো নহয়, অলপ টান আছে। বহুত টাইম বহি থাকিব লাগে, বহুত দেৰি লাগে দহি বাতিবলৈ।
তাৰপিছতে চক সূতা মই এটা বেজিত ভৰাই লৈছোঁ কাপোৰ চিলোৱা নিচিনাকৈ এই চাদৰৰ আঁচলটো দেখিছে একেবাৰে আগত চিলাই লৈছোঁ ধুনীয়াকৈ বুটি পেলাই তাৰপিছত এতিয়া দহিকেইটা লাহে লাহে চিলাই দিছোঁ আৰু চক বেজিটো সোমোৱাই এপাক মাৰি আৰু গাঁঠি মাৰি দিছোঁ পুৰা গাঁঠি মাৰি দিছোঁ নহ'লে যাতে খুলি নাযায় আৰু মানে পুৰা ধুনীয়াকৈ গাঁঠি মাৰি দিছোঁ এবাৰ চিলাই মানে সূতা দহিটো অলপমান ওলমি থকা টাইপত মই চিলাইছোঁ আকৌ এটা দেখুৱাই দিছোঁ এয়া চব চাই ল'ব ভালকৈ এয়া চব এবাৰ সূতাটো বেজিটো এনেকৈ সোমোৱাই আকৌ এবাৰ এপাক ঘূৰাই দিছোঁ তাৰপিছতে গাঁঠি মাৰি দিছোঁ ৩-৪ বাৰ ধুনীয়াকৈ তাৰপিছত আকৌ সূতাটো চাৰিওফালে পাক মাৰি গাঁঠি মাৰি দিছিলোঁ আজি অকণমান ডিজাইনটো বেলেগ প্ৰথমতে দিম ৰঙা দুটা তাৰপিছতে মুগা ৰঙৰ এটা এইটো চাব পাৰিছে দুটা ৰঙা লগোৱাৰ পিছত মুগা এটা লগাইছোঁ ঠিক তেনেদৰে গোটেইখিনি চিলাই ল'ম সূতাটো ছিঙি নলওঁ একেবাৰতে একে লাইনকৈ দীঘলকৈ গৈ থাকিব তেনেকৈ এয়া 3টা লগাই হৈ গ'ল ধুনীয়াকৈ গাঁঠি চাঠি মাৰি আৰু খোল খাই নাযায় আৰু কেতিয়াও তাৰপিছত এইটো মুগাটো লগোৱাৰ পিছত ৰঙা আকৌ এটা লগালোঁ তাৰপিছত আকৌ এটা ৰঙা লগাম এতিয়া মুঠতে দুটা ৰঙা এটা মানে দুটা ৰঙা এটা মুগা আকৌ দুটা ৰঙা এটা মুগা অকণমান ডিজাইনটো বেলেগ দেখিব ধুনীয়া লাগে তাৰ কাৰণে মই অলপ আজি ডিজাইনটো বেলেগ দি পেলাই বনাইছোঁ আপোনালোকে যদি চাব পাৰে মোৰ আগৰ ভিডিঅ'টোত অলপ ডিজাইন সেইটোতো বেলেগ আছে এয়া চাওক মোৰ দহিখিনি গোটেইখিনি লগা হৈ গ'ল চাদৰখনত স্পীডত দেখুৱাই দিছোঁ আৰু এয়া চাওক চাদৰখন কেনেকুৱা লাগিছে কমেণ্টত জনাব আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকেও ভাল পাইছে নিশ্চয় আৰু আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰিছোঁ টাটা বাই বাই আকৌ নেক্সট ভিডিঅ'ত লগ পাম মোৰ চেনেলত যদি নতুন তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব টাটা বাই বাই